বাকী ৰাইজ কি খবৰ আপোনালোকৰ খবৰ ভালনে? নিশ্চয় ভাল। আৰু আপোনালোকৰ আশীৰ্বাদত মোৰো ভাল। আৰু আপোনালোকে ভাবিছে চাগে এই কেৰাহীটো পাতি দিমতো কি কৰি আছে? নহয় ৰ'ব, ইয়াতে মই আজি অকণমান বেলেগ ধৰণত মেগী বনাম, সেইটো কাৰণে ইয়াত কেৰাহীটো বহাই দি থৈছোঁ। আৰু এইপিনে মই পিঁয়াজ কাটি কেৰাহীটোৰ ওপৰতে কেমেৰাটো থৈ দিছোঁ, কাৰণ কেৰাহীটো গৰম হ'ব দিছোঁ, তলত জুইখিনি দি দিছোঁ। আৰু এতিয়া লাহে লাহে কেৰাহীটো গৰম হোৱাৰ পিছত মই অকণমান তেল দি দিছোঁ। আৰু তেল দিয়াৰ পিছত ৰিফাইন তেল দিছোঁ। ৰিফাইন তেল দিয়াৰ পিছত অকণমান গৰম হ'ব দি দিছোঁ। আৰু এইপিনে গৰম হোৱাৰ পিছত মই পিঁয়াজখিনি দি দিলোঁ অকণমান। তাৰপিছত পিঁয়াজখিনি দিয়াৰ পিছত ইয়াতে নিমখ হালধি দি দিম, কাৰণ পিঁয়াজখিনি আমাৰ ভজা হৈ গ'ল, সেইটো কাৰণে ইয়াতে নিমখ হালধি দি দিম। আৰু ইয়াতে নিমখ হালধি দিয়াৰ পিছত এটা কণী দিম। ইয়াতে এটা কণী, আৰু ৰ'ব কণীটো ভাঙি লওঁ। দেখিছেনে, কণীটো ভাঙিবই নিবিচাৰে, কিন্তু ময়োতো কম নহয়, কণীটো ভাঙিয়ে এৰিলোঁ। আৰু এইপিনে কণীটো ভাঙি দিলোঁ। আৰু দেখিছেনে কি ধুনীয়া ধুনীয়া হালধীয়া কণীৰ পোজ ওলাই গৈছে। আৰু এইপিনে কণীটোত ভালদৰে লাৰি দিলোঁ। আৰু এইপিনে লাৰি দি উঠি কণীটো ভালদৰে গুড়া কৰি ল'ম, ভালদৰে ভাজি ল'ম। তাৰপিছত ইয়াতে এতিয়া মই দিম মেগী, কাৰণ মেগী বনাম বুলিতো আপোনালোকক কৈছোঁ আজি বেলেগ ধৰণৰ, কাৰণ এয়া মেগী দি দিলোঁ। আৰু এইপিনে আপোনালোকে বনাই খাই পাইছেনে নাই? এনেকৈ এবাৰ খাবচোন বনাই, যদি খাই পোৱা নাই। কিন্তু মই আজি মাজে মাজে খাওঁ, আৰু কিন্তু মই এনেকৈ খাই ভাল নাপাওঁ, কিন্তু আজি ভাবিলোঁ খাওঁ বুলি। সেইপিনে মেগীখিনি বনাই ইয়াতে আৰু এতিয়া পানী দি দিলোঁ, আৰু ঠাণ্ডা পানীকে দিছোঁ, গৰম পানী নাই দিয়া। আৰু এইপিনে অকণমান পানী দি মই মেগীখিনি সিজিব দিম, আৰু ভালদৰে লাৰি দিছোঁ। আৰু লাৰি দিয়াৰ পিছত দেখিছেনে ইমান ধুনীয়া কালাৰ এটা আহিছে, কাৰণ ইয়াতে কণীতে মই নিমখ হালধি দি দিছিলোঁ, সেইটো কাৰণে। আৰু এতিয়া ভালদৰে উতল আহিব দিম। লাহে লাহে উতল আহিব ধৰিছে, দেখিছেনে? আৰু স্লাইড আৰু অকণমান বেছিকৈ পানী দিছোঁ, কাৰণ মেগীখিনি সিজিব লাগিব। আৰু এইপিনে কণীখিনি কৰাৰ পিছত এতিয়া ভালদৰে উতল আহিছে, আৰু লাহে লাহে উতল আহি ওপৰলৈকে উঠি আহিছে। দেখিছে কিয় ওপৰলৈকে উঠি আহিছে, গম পাইছেনে নাই? কণী যে আছে তাতে, আৰু এতিয়া কণী দিয়াৰ কাৰণে এনেকুৱা হৈছে। আৰু এইটোত ভালদৰে উতল আহি আছে, আৰু উতল অহাৰ পিছত ভালদৰে এতিয়া মই লাৰি দিম। লাৰি দিয়াৰ পিছত ইয়াতে অকণমান এতিয়া মছলাখিনি ছিঙি আছোঁ। এতিয়া মছলা দিব লাগিব, কাৰণ মেগী মছলা নিদিলে মেগী হ'ব জানো? সেইটো কাৰণে এতিয়া মেগী মছলাখিনি দি দিলোঁ, আৰু ভালদৰে লাৰি দিম। আৰু আজি কাৰণ মেগীত মছলা অকণমান বেছি থকা যেন পালোঁ। আৰু এইপিনে দেখিছেনে মেগীখিনি ভালদৰে মছলাখিনি দি লাৰি দিলোঁ। আৰু এইপিনে মেগী অকণমান উতল অহাৰ পিছত হৈয়ে যাব। আৰু চাওকচোন ইমান ধুনীয়া হৈছে মেগীখিনি, আৰু মছলাখিনিও ইমান ধুনীয়া এটা চেণ্ট ওলাইছে, কাৰণ মেগী মছলা চেণ্টটোতো ক'বই নালাগে। মই বুলি নহয়, অসমৰ ৰাইজ সকলেও ভাল পায়, হয়নে নহয় ৰাইজ? আৰু এইপিনে দেখিছে হৈয়ে গ'ল মেগী ৰেডি। আৰু এইপিনে মেগী ৰেডি, মই খাবলৈ ৰেডি। এইপিনে ডাইনিঙত ধুনীয়াকৈ সাজাই ল'লোঁ খাবৰ কাৰণে, কিন্তু কি হ'ব, দিন বেয়া, খাবৰ সময়তে লাইনটো গুচি গ'ল। আৰু উপায় নাই, আন্ধাৰে মুন্ধাৰে খাব লৈছোঁ আৰু, কাৰণ মেগী খাইতো মই ভালেই পাওঁ। আৰু সেইটো কাৰণে এতিয়া মেগী খাব লৈছোঁ, কিন্তু লাইনটো আহি গ'ল। ৰ'ব, এয়া লাইনটো আহি গ'ল, সেইটো কাৰণে মেগীটো আৰু ভালদৰে খাব পালোঁ, কাৰণ আন্ধাৰততো বস্তু খাই ভাল নালাগে, হয়নে নহয়? আৰু এতিয়া ভালদৰে খাই ল'ম এইটো, আৰু বহুত ধুনীয়া টেষ্টি হৈছিল খাবৰ কাৰণে। ভাবিছে চাগে মোৰ মাতটোনো কি হ'ল, মোৰ জ্বৰ উঠি চৰ্দি হৈ মাতটো ভাঙি থাকিলে, সেইটো কাৰণে আপোনালোকে শুনি বেয়া